এগৰাকী কিশোৰীৰ আত্মহত্যাৰ মাত্ৰ 14 ঘণ্টাৰ পিছতেই আৰক্ষীয়ে কবৰৰ পৰা খান্দি ওলালে কিশোৰীৰ মৃতদেহ। আজি এনে ঘটনা সংঘটিত হৈছে গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰাইবাৰী পঞ্চম খণ্ড গাঁৱৰ ৰৌমাৰীপাৰাত। যোৱাকালি সন্ধিয়া চিপ লৈ নিজৰ ঘৰতে আত্মহত্যা কৰিছিল মিনেৰা খাতুন নামৰ 16 বছৰীয়া কিশোৰী এগৰাকীয়ে। জানিব পৰা মতে গাঁওখনৰে বাসিন্দা বাহাৰ আলীৰ কন্যা মিনেৰা খাতুনে ঘৰত কোনো নথকাৰ সুযোগত দুৱাৰ বন্ধ কৰি আত্মহননৰ পথ বাছি লোৱাৰ সন্দেহ। উল্লেখ্য যে কালি এঘৰ আত্মীয়ৰ ঘৰত পিতৃ মাতৃৰ সৈতে নিমন্ত্ৰণ খাবলৈ গৈছিল কিশোৰীগৰাকীয়ে। কিন্তু পিতৃ মাতৃক এৰি থৈ নিজ ঘৰলৈ আহিছিল কিশোৰীগৰাকী। তাৰ পিছতে সন্ধিয়া কিশোৰীগৰাকীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হয়। স্থানীয় ৰাইজৰ মতে কিশোৰীগৰাকী চিপ জৰীত ওলমি থকা অৱস্থাত নাছিল। ভঁৰালৰ পকী মজিয়াত মৃত্যু অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ। ইয়াৰ পিছত আৰক্ষীক অৱগত নকৰাকৈ নিশা 10 মান বজাত স্থানীয় কবৰস্থানত একাংশ লোকৰ সহযোগত কবৰস্থ কৰা হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পিছত নিশা স্থানীয় আৰক্ষীৰ এটা দলৰ লগতে গাঁওৰক্ষী বাহিনীয়ে পহৰাৰ ব্যৱস্থা কৰিছিল। আজি পুৱা 11:30 মান বজাত ঘটনাস্থলীত জিলা দণ্ডাধীশ উপস্থিত হৈ স্থানীয় কেইজনমান ব্যক্তিৰ হতুৱাই কবৰ খান্দি উলিয়ালে কিশোৰীগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰণোত্তৰ প্ৰতিবেদনৰ পিছতে কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ওলাই পৰাৰ সম্ভাৱনা আছে। গাঁৱৰ মানুহে আমিও ঘৰত নাছিলোঁ, অলপ ভুল বুজাবুজি ভাবা নাছিলে এনেকুৱা, হয়তো যিবিলাক মানুহ মাতি দিছিলে গম পোৱা নাই আইনৰখিনি। ছোৱালীজন আচলতে ছুইচাইড কৰিছে, এইটো সঁচা। ছাৰে দেখাই পালে গলত চিন আছে, ছুইচাইড কৰিয়ে ঢুকালে। তো আমাৰ এইখিনি ভুলৰ কাৰণে আজি এইখিনি হ'ল। আপোনালোকে প্ৰশাসনক অৱগত কৰা নাছিলে? তাৰমানে নকৰাৰ কাৰণে তেনেকুৱা হ'ল না, কৰা নাছিলে, তাৰমানে ভাবা নাছিলে যে এনেকুৱা কৰিব লাগে। যিহঁতে মাতি দিছিলে দাপন কৰিলে সিহঁতে আইনৰ বিষয়ে গম নাপায়। আৰু সেইবিলাক ইনফৰমেশ্যন পোৱা হ'ল এগৰাকী ছোৱালীয়ে ছুইচাইড কৰা কথাটো। ইতিমধ্যে ছুইচাইড কৰিয়ে গৈছে। তাৰপিছত ইয়াৰ ৰাইজে তেওঁক ইতিমধ্যে খবৰো দিছে, কিন্তু কথাটো তেওঁলোকে জনোৱা নাছিলে পুলিচক এনেকুৱা এটা ঘটনা হৈ গ'ল বুলি। খবৰ দিয়াৰ পাছতহে জনাইছে। গতিকে সেইকাৰণে আমি আহিব লগা হ'ল। এখন যিখন এটা আইনৰ ব্যৱস্থা আছে, সকলো ৰাইজৰ উপস্থিতিতে ইয়াতে আমি ডেড বডিটো ৰিকভাৰ কৰিব লগা হৈছে, খান্দিব লগা হৈছে। এতিয়া আমি যোৱাকালি ৰাতি 9:55 মানত ইনফৰমেশ্যন পাইছিলোঁ যে বৰাইবাৰীৰ পঞ্চম খণ্ড নেকি এইটো, তাত এটা আননেচাৰেল ডেথ হৈছে। কিন্তু তেওঁলোকে এইটো আনএৱাৰ বা যি নহওক কিয় আমাক পুলিচক ইনফৰ্ম কৰা নাছিলে। তাৰপিছত আমি এইটো আমাৰ ভিডিঅ'ৰ যোগেদি খবৰ বাতৰিলৈ আহি ক'লোঁ। যোৱাকালি ৰাতিয়ে মই দীক্ষিতৰ পৰিয়ালৰ ঘৰত কথা পাতিলোঁ, তেওঁলোকক বুজালোঁ যিটো আইন অনুসংগত কামখিনি কৰিব লাগে। তেওঁলোকে আমাক সহায় সহযোগ কৰিছে এতিয়ালৈ, আৰু হিচাপে আমাৰ মেজিষ্ট্ৰেটৰ সন্মুখত আজি তেওঁলোকে জানাজা কৰা এইটো আকৌ উঠাই আনি আমি PMৰ কাৰণে বা আইনৰ কামখিনি আমি কৰিবৰ কাৰণে যত্নৱান হৈছোঁ। আৰু এইখিনি আমাৰ হোৱাৰ পিছত আমি আকৌ তেওঁলোকক হিচাপে আইনমতে হস্তান্তৰ কৰিম। ধন্যবাদ।